হেল্ল' গাইজ, নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া গৈ আছোঁ আমি কেম্পত। আজি যি গতিকে ৰাখি বন্ধন, সি ৰাখি ল'ব গৈ আছে আৰু পনীৰ চনীৰ আনিব বুলি কিবা বায়াকে আহিব গতিকে এতিয়া গৈ আছোঁ কেম্পলৈ। মজাকৈ চাই থাকক। এতিয়া গৈ আছোঁ আৰু গাইজ। আৰু গাইজ এতিয়া আহি পালোঁ মিলনপুৰ। এনেকুৱাই গৈ আছোঁ মজাকৈ, ইফালে চাই থাকিব পাৰে। ইফালে এনেকৈ গৈ আছোঁ, চাই থাকক আৰু গাইজ ভিডিঅ'টো। আৰু আজি ইয়াৰ কিমান সুখৰ দিন, ছাৰৰ কম সুখৰ দিন গাইজ। ৰাতি পিন্ধাব বায়াকে, আমাৰে বাইচাই নাই আৰু কি কৰিম। গৈ আছোঁ লগতে এনে। আৰু গাইজ এতিয়া পালোঁ ৰেল লাইন মজাকৈ, ইফালে চাব পাৰে আগত ৰেল লাইন আছে। এন ষ্টেচনটো পিছফালে আছে। ইফালে নগ'লোঁ, ইফালে কেম্পত যাম সেইটো কাৰণে ইটো ৰাস্তাইদি আহি গ'লোঁ। চাব পাৰে মজাকৈ গাইজ। এনেকৈ গৈ আছোঁ আৰু এতিয়া এন চাই থাকিলে হ'ল ভিডিঅ'টো গাইজ। আজি একেবাৰে শেষ লাগি কি হয় কি নহয় সকলোবোৰ দেখুৱাই থাকিম গাইজ। গৈ আছোঁ আৰু মজাকৈ চাই থাকক। এতিয়া আমি যাম কেম্প এইটো ৰাস্তা দি। ফাইনেলি এতিয়া আহি পালোঁ কেম্প মজাকৈ। এইবাৰে দোকানখন বন্ধ নেকি চাব গৈ আছোঁ। গাইজ এতিয়া পনীৰ চনীৰ লৈ কিনে মজাকৈ ঘৰ যাই আছোঁ। ইফালে চাব পাৰে মোনাটো আছে আৰু ইফালে সেই পনীৰখিনি লৈ আছে। মই ইফালে কিবা কিবি বস্তু ল'লোঁ এনেকৈ এতিয়া ঘৰ যাই আছোঁ। আজিৰ ভিডিঅ'টো ভাল পালে লাইক কৰিবা। নেক্সট এটা লগত লগ পাম আজিলৈ, বাই বাই।